হাই হেল্ল' নমস্কাৰ, মই দীপজ্যোতি আৰু আপোনালোকে চাই আছে অসমীয়া ডেকা ব্লগছ। যে বহুতে কমেণ্ট কৰি কৈ আছে যে তোমাৰ ইউটিউব চেনেলটো কি হ'ল, মানে কি একো হোৱা নাছিলে। মানে হোৱাটছআপত কালি ষ্টেটাছ দিছোঁ, চবে গমেই পাইছে। বহুতে সুধি আছে কি হ'ল, মই কাকো ৰিপ্লাই দিব পৰা নাই, মানে মনটো বহুত বেয়া। তাৰপিছত মই বাৰু আজি সকলো জনাম বাৰু, আপোনালোকে একফালৰ পৰা শুনি যাওক। মানে কি হ'ল, এটা হঠাৎ জিমেইলত এটা নটিফিকেশ্যন আহি গ'ল। মই জিমেইলটো নটিফিকেশ্যনটো চেক কৰিলোঁ, কৰাৰ লগে লগে তাতে মানে হাই অসমীয়া ডেকা ব্লগ কিবা এনেকৈ ইউটিউব চেনেলটো কিবা আছে, কিবা বেন হৈছে নে কিবা এনেকৈ দিলে নে হেক লাগিছে, গম নাপাওঁ ইমানখিনি। তাৰপিছত মই কি কৰিলোঁ, লগে লগে এটা ডাঙৰ ইউটিউবাৰ মুস্তাফিক দাদা কল কৰিলোঁ। মুস্তাফিকে ডাইৰেক্টলি ক'লে একো হোৱা নাই ভাইটি, তোমাৰ চেনেলটো ভাল হ'ব বুলি ক'লে। তাৰপিছত মই বোলো হয়, মই তেতিয়া আৰু ইমান ভাল হ'ব যেতিয়া অলপ বুজালে কথাখিনি, তেতিয়া মোৰ বহুত ভাল লাগি গ'ল। নেক্সট টাইম মই ডিম্পুদাক কল কৰিলোঁ, ডিম্পুদাই কৈছে তোমাক লগ কৰিলে মই ভাল হৈ গ'ল হয়, তোমাৰ একো হোৱা নাই, চেনেলটো ভাল হৈ যাব বুলি ক'লে। তেতিয়া মই আৰু অলপ বেছি মানে মনটো ভাল লাগি গ'ল। তাৰপিছত আগৰ পৰা ভাত চাত কৰে যেতিয়াৰ পৰা আহিছে তেতিয়া মন বহুত বেয়া, কাৰণ 3 years কাম কৰিছোঁ সেইটো চেনেলত, যদি সেইটো চেনেল উৰি যায় কি হ'ব মোৰ। তাৰপিছত কি হ'ল, মানে কি ডিম্পুদা কল কৰোঁতে ডিম্পুদাই তেনেকৈ ক'লে। তাৰপিছত লগে লগে কি কৰিলোঁ, এজন পেং কল কৰা মানুহ আছে, এই তোমাৰ কচুগুটি পেংষ্টাৰ, তাৰ দাদাটোক কল কৰিলোঁ। দাদাটোৱে কৈছে মোৰো এনেকুৱা হৈছিলে, একো নাই, প্ৰব্লেমটো ভাল হৈ যাব, চলিব, তুমি ইমান টেনশ্যন নল'বা, তেনেকৈ অলপ বুজালে। তেতিয়া মোৰ মনটো ভাল লাগিল। তাৰপিছত মই ষ্টেটাছ দিওঁতে অলংকিতা বা ৰূপানিতা বাই মোক এটা মেছেজ দিলে, মোক কল কৰিবাচোন, মই বুজাই দিম বুলি ক'লে। তাৰপিছত মই হয়, তাৰপিছত লগে লগে কল কৰিলোঁ, বেক কল কৰিলোঁ। তো অলংকিতা বাই মোক বঢ়িয়াকৈ বুজালে, আমাৰো হৈছিলে, একো নহয়, তোমাক টাইম কিমান দিছে বুলি ক'লে। মই বোলো 14 দিন টাইম দিছে। কৈছে 14 দিন টাইম তুমি অপেক্ষা কৰা, তোমাৰ অট'মেটিক ভাল হৈ যাব, মাত্ৰ তুমি এটাই কাম কৰা, কপিৰাইট ক্লেইম লগা আৰু ভিডিঅ'কেইটা চব ডিলিট কৰা বুলি ক'লে। মই ভাবিলোঁ, তাৰপিছত মই লগে লগে কি কৰিলোঁ, কপিৰাইট ক্লেইম লগা ভিডিঅ' বহুতকেইটা আছিলে, গোটেইকেইটা ডিলিট কৰিছোঁ। কালি বহুত ভিডিঅ' ডিলিট কৰিছোঁ, জাষ্ট কমচে কম 38 সেনেকুৱা ভিডিঅ' ডিলিট কৰিছোঁ মই। তাৰপিছত ডিলিট কৰোঁতে তাৰপিছত একো নাই ৰেছপন্স বোলা ইউটিউবত। তাৰপিছত মই ইউটিউবক কল কৰিলোঁ, ৰেছপন্স বোলা ৰাতি অফ কৰি দিছে, কাৰণ সিহঁতৰ অফিচ ৰাতি অফ থাকে বোলে। তাৰপিছত কি কৰিলোঁ, মই দীপজ্যোতি খিতেইগাইক ফোন কৰিলোঁ। খিতেইগাই কৈছে, মানে যুগল দাই কৈছে আৰু সিহঁতৰ টীমৰ কৈছে আমাৰ তাত লৈ আহিবা, মই ঠিক কৰি দিম দে বুলি ক'লে। মোৰ তেতিয়া মনটো ভাল লাগি গ'ল। তাৰপিছত টি আৰ বিক চবে চিনি পায়, টি আৰ বিকো ফোন কৰিলোঁ। টি আৰ বি ক'লে মোৰ তাত লৈ আহিলে মই ঠিক কৰি দিম দে বুলি ক'লে। তাৰপিছত মই যুগলৰ তাত আজি গ'লোঁ। তাৰপিছত যুগল দাই কৈছে হেৰি ইংলিছত ভিডিঅ' এটা বনাই মানে আপলোড দিব লাগিব, আপলোড দিয়ে সেইটো ভিডিঅ' কপি কৰি পেলাই তাতে বহাই তাৰপিছতহে হ'ব চেনেলটো বুলি ক'লা। তো মইতো এতিয়া ইংলিছত ভিডিঅ' বনাব নোৱাৰোঁ, মইতো ইংলিছত কেনেকৈ ভিডিঅ' বনাম। তাৰপিছত ইংলিছতে ক'ব লাগিব দে, পূৰা চবখিনি হ'ব লাগে। তাৰ ইংলিছত ভিডিঅ' বনাব নোৱাৰোঁ দেখি ক'লে 14 দিন টাইম দিয়ক। তো 14 দিন ৰখিব লাগিব, 14 দিনৰ পিছত কি হয় গম নাপাওঁ। আৰু মই এইখিনিকে চবকে এটা কথা কওঁ যে ভিডিঅ'ত 3টামান বস্তু ইউজ নকৰিব, নহ'লে চেনেলটো উৰি যোৱা 100% উৰি যাব, 100%। কি নালাগে কওক। 1 নম্বৰ কথা, কোনো ডাঙৰ যদি তাতে কণ্টেণ্টৰ ওপৰত যদি বস্তু নাথাকে, ডাঙৰ ইউটিউবাৰৰ ফটো কেতিয়াও থাম্বনেইলত নলগাব, 1 নম্বৰ কথা। 2 নম্বৰ কথা, কপিৰাইট ক্লেইম থকা ভিডিঅ' যেইটা আছে সকলো ডিলিট কৰক, নহ'লে মোৰ নিচিনা গতি হ'ব। মোৰতো কালিৰ পৰা ভাত নাই, মানুহ কেনেকুৱা হৈছে চাওক। 3 নম্বৰ কথা, কি কৰিব আপোনালোকে যে কাৰো কণ্টেণ্ট আনি কেতিয়াও নিদিব, মোৰ সেই গতি হৈছে। আৰু সেনেকুৱা লাইফত কেতিয়াও নকৰে, নিজে যিমান নিজৰ ভিডিঅ' দি পেলাই ছাকচেছফুল হ'ল। বেলেগৰ ভিডিঅ' দি কেতিয়াও মানে উপলব্ধ হেৰিটো নহ'ব। এতিয়া মই পাইছোঁ গম, মোৰ লাইফ নহ'লে আৰু যদি এইটো চেনেল উৰি যায় মই কি কৰিম, মানে কি হয় আপোনালোকে কমেণ্ট কৰক, মোক জাষ্ট কিবা এটা কৰক না। আৰু যদি কোনোবাই পাৰে কিবা লাগে, মোৰ হোৱাটছআপ নাম্বাৰটো দি দিম, মোক প্লিজ কণ্টেক্ট কৰিব, জাষ্ট হেল্প কৰিব আৰু এইখিনিৰ কাৰণে। আৰু মই যি কাম কৰোঁ সেই 3টা নকৰিব, আপোনালোকে সদায় ছাকচেছফুল হ'ব পাৰিব। তাৰপিছত জাষ্ট আৰু 14 দিন অপেক্ষা কৰোঁ, কি হয় গম নাপাওঁ। ভিডিঅ' দিব পাৰোঁ নে নাই সিমানটো, ভিডিঅ' দিব পাৰিম বাৰু। ভিডিঅ' দিব পাৰিলেও মানে একোৱেই নহ'ব, ভিউ লাগিব আৰু সেই 14 দিনত কিবা বস্তু অলপ লাগিব, ভিউ লাগিব। তাৰপিছত আৰু ভাল কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাব লাগিব। তাৰপিছত কণ্টেণ্টকেইটা ভিডিঅ' ভালকৈ বনাই তাৰপিছত 14 দিনত যদি ৰিপ্লাই আহে তেতিয়া হ'ব, আৰু নহ'লে এনেকৈ কি কৰিম আৰু উপায় নাই। 3 years কাম কৰিছোঁ তেনেকৈ, আৰু বহুত বেয়া লাগি আছে। আপোনালোকে জাষ্ট যোনে ভিডিঅ'টো চাই আছে এটা কমেণ্ট কৰিব, আৰু জাষ্ট এইটো বস্তু কি কৰিব, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবচোন, মানে কোনোবাই হেল্প কৰিবও পাৰে। মই ডিছক্ৰিপশ্যনত মই লিংক কি হৈছে মই লিখি দিম, অলপ আপোনালোকে চাব। মানে জাষ্ট মানে শ্বেয়াৰ কৰিব ভিডিঅ'টো, কোনোবাই পাৰিবও পাৰে। যদি কোনোবাই পাৰে মোক কণ্টেক্ট নাম্বাৰ দি দিম, মোক কল কৰি জনাব। ঠিক আছে, বাই বাই।